তুই যি লাগাই লাগাৰ লগে লগে চিৰিংকে ওলাই যায় না মালটো। দুই তিনিবাৰ মান ঢাকা মাৰিলে ওলাই যায় নহয়। ইমান সোনকালে ওলাই গ'লেতো কাম নহ'ব ৰে বোকাচোদা। কি ভাগ্য লৈ কি জনম ললো, সুখ শান্তি নাই, সংসাৰৰ শান্তি নাই। ভাল পাই বিয়া হৈয়ে জীৱনটো ধ্বংস হৈ গ'ল। কোনো দিনেও সুখ নহ'ল এই জীৱনটো। ঐ ৰাণী, ৰাণী ক'ত আছা? এইটো হিজৰাটো আহিল। ইমানকে মাতি আছো, শুনা নাপায় নেকি? কাণটো বেঙা হৈ গ'ল নেকি? শুনা পাইছো হে, গৈ আছো ৰ। ইমানকে চিঞৰ বাখৰ কৰি আছে যে, কি হ'ল ক? তোমাৰ লগত বিয়া হোৱা মোৰ কিমান বছৰ হ'ল তুমি জানা? সি তোমাৰ জানিব লাগে শেষ। বিয়া হোৱাৰ পিছত কি হৈছে কি হোৱা নাই চব জানি শেষ। বিয়া পাতা 7 বছৰ হৈ গ'ল, এতিয়ালৈকে তোক বিয়া পাতি কেনে দিতে হ'ব নোৱাৰিলো। সেইটো মোৰ দোষ নহয়, তোৰ দোষ হয়। কি কৈছা? মোৰ দোষ? তোমাৰ দোষ নহলে কাৰ? কি মোৰ দোষ কেনেকে হ'ব? মইতো তোৰ লগত ভালকে হৈ আছো, খালি মানুহজনীৰ লগত হলে দিতে হ'ব নোৱাৰে। কি ক'ব খুজি আছে ভালকে কতো? বাচ্ছাৰ বাপ হ'বলগীয়া হলে না অৰিজিনেল পুৰুষ হ'ব লাগিব, তোমাৰ দৰে হিজৰাৰ লগত নহ'ব। তেতিয়াহ'লে তুমি ক'ব খুজি আছে যে মই পুৰুষ নহয়। তুমি পুৰুষ নে হিজৰা তুমি নিজে ভাবিছা আগত। আৰু মোৰ লগত তৰ্ক কৰি নাথাকিবা। তোৰ লগত বিয়া পাতি মোৰ জীৱনটো ধ্বংস হৈ গ'ল। মোৰ নিজৰে কিবা ভুল হৈ আছে নেকি? হায় ৰে কি জীৱন ৰে, বিৰি এটাও নাই। আমিৰ আচোন ইয়াত আচোন, বিৰি আছে যদি দিছোন এটামান। ককা, মোৰ লগতো বিৰি নাই ৰে। আৰে এই বুঢ়াটোতো চব গম পাই থাকিব, ইয়াকে সুধি চাও ৰ। দোকানত যাই যদি বিৰি এপেকেট মান লৈ আছোন মোৰ কাৰণে। ককা, এটা কথা সুধিব লাগিছিল নহয়। কি কথা ক? ককা মানে কথাটো লাজ লগা কথা, নুসুধিলেও উপায় নাই। ক আমিৰ ক, কি লাজ লগা কথা? মানে ককা, মোৰ বিয়া পাতা 7 বছৰ হৈ গ'ল, এতিয়ালৈকে ল'ৰা ছোৱালী হোৱা নাই নহয়। বোকাচোদা, কিমান বছৰ হ'ল বুলি কৈছে বিয়া পাতা? 7 বছৰ ককা, 7 বছৰ। তাৰ মানে তোমাৰ মেচিনৰ কিবা গড়বড় আছে নেকি? মোৰ মেচিনত আৰু কি গড়বড় হ'ব পাৰে? দূৰ বোকাচোদা, তাৰ মানে তোৰ বাৰীডালৰ পৰা মালটো ওলাই নে? ককা, ওলাইতো, কিন্তু অলপ কমকেহে ওলাই। দূৰ বোকাচোদা, তেতিয়াহ'লে তোমাৰ প্ৰডাকশ্যনটো কমজোৰ হৈ গ'ল নহয়। কিবা উপায় আছেনে ককা প্ৰডাকশ্যন বঢ়াবৰ কাৰণে? উপায় আছে, ডক্তৰ তাত গৈ কিনে কেইটামান ঔষধ লিখি দিব সিহঁতে, সেইটো লৈ কিনে খাব। ঔষধটো খালে প্ৰডাকশ্যনটো বাঢ়িব না ককা? ঔষধটো খালে প্ৰডাকশ্যনটো বাঢ়িব, আৰু কেনেকে কৰিব লাগে, কেনেকৈ হ'ব লাগে মই চব শিকাই দিম। আচ্ছা, তুমি মানুহজনীৰ লগত যে ঘুমাই কিমান মান ডান্স কৰে সেইটো আগত ক। নাই, মই ডান্স চান্স নকৰো। ভাত খাই কেনে বিৰি এটা খাই কেনে লাগাই। দূৰ বোকাচোদা, তুই এনেকুৱা হ'লে বাপ হ'ব নোৱাৰিবি। তেতিয়াহ'লে ক না কেনেকে কৰিব লাগিব? আচ্ছা, তুই যি লাগাৰ লগে লগে চিৰিংকে ওলাই যায় না মালটো। দুই তিনিবাৰ মান ঢাকা মাৰিলে ওলাই যায় নহয়। ইমান সোনকালে ওলাই গ'লেতো কাম নহ'ব ৰে বোকাচোদা। সেইটো জানিবৰ কাৰণেতো ৰখি আছো ইমান সময়ৰ পৰা। তুমি না ৰাতিত ভাত খাই কেনে বাথৰুমত যাবি, তাৰপিছত হাতেদি পেলাই দিবি। কিয় পেলাই দিম হাতেদি? দূৰ বোকাচোদা, আগৰ মালটো পানী পানী হয়, আগৰ মালটো পেলাই কিনেহে মানুহজনীৰ কাষত আহিবি, আৰু নাৰিকল তেল দি অলপ বাৰীডালটো মালিচ কৰি ল, তাৰপিছত লাহেকে ভৰাই দে। তেতিয়া তোমাৰ টাইমিঙো বাঢ়িব আৰু প্ৰডাকশ্যনো ভাল হ'ব। কামটো হৈ যাব না এনেকুৱা কৰিলে? মই যেনেকুৱা কৈছো তেনেকুৱা কৰ, কাম হৈ যাব। ঠিকে আছে ককা, এতিয়া মই দোকানলৈকে যাওঁ। যা, আৰু আহাতে মোৰ কাৰণে বিৰি 1 পেকেট লৈ আনিবি।
হ'ব ককা তেতিয়াহ'লে মই যাওঁ কেনেকুৱা লগাব লাগে সেইটো নাজানা চালা পকা তহঁতেও ঠিক কৰি ল বাৰীডাল নহ'লে বাচ্চা নহ'ব